হেল্ল' অল চেম জাইকাৰ নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ আজি ভিডিঅ'টো ষ্টাৰ্টিং ময়ে কৰিছোঁ ডিনাৰটো মই বনাম বুলি ভাবিছোঁ আৰু আজি ৰেচিপিটো হ'ল স্পেচিয়েল এগ মছালা বহু দিনৰ পৰা অলপ মছালা গ্ৰেভি এটা খোৱা মন আছিলে কিন্তু মিটো খাব মন যোৱা নাছিলে তো সেই হিচাপে মাইণ্ডত আহিল কি কণীৰে এটা টেষ্টি স্পাইচি মছালা গ্ৰেভি এটা বনাওঁ তো আজি ভিডিঅ'টো এই ৰেচিপিটো মই দেখাই যাম আজিৰ ভিডিঅ'টো আপোনালোকে চাব শেষলৈ আৰু ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু লগতে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি এখেতে বনোৱা স্পেচিয়েল এগ মছালা গ্ৰেভিটো কেনেকুৱা হৈছে এতিয়ালৈকে যদি চেম জাইকাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নহ'লে আপুনি যদি ফাৰ্ষ্ট টাইম ভিজিটৰ তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ব'লক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ প্ৰথমতে কণীকেইটা ফ্ৰাই কৰি লোৱা হ'ব তাৰ বাবে কেৰাহীত মিঠাতেল গৰম হ'ব দি হালধি নিমখ দিয়া হ'ল এতিয়া মই কণীকেইটা দি গৈছোঁ কণীকেইটা আগতে ফ্ৰাই কৰি লওঁ এনেকৈ কণীকেইটা হালধি নিমখত ফ্ৰাই কৰি ল'লে খাবলৈ খুব বহুত ভাল হয় কণীকেইটা মই কাট মাৰকো অলপ মাৰি লৈছিলোঁ 3-4মান কণীকেইটা এতিয়া ফ্ৰাই হৈ গৈছে এতিয়া সেইকেইটা ওলাই ল'ম হাৰ্ডলি 2 মিনিটছমান ফ্ৰাই কৰিছোঁ এতিয়া মই এগ মছালাৰ গ্ৰেভিটো বনাম অলপ তেল দি দিছোঁ তেলখিনি গৰম হোৱাত এতিয়া মই দি যাম এয়া শুকান জলকীয়া ফালি দিছোঁ ইলাইচি 3টা দিছোঁ লং কেইটামান দিলোঁ আৰু ডালচেনি এইখিনি এতিয়া অলপ ফ্ৰাই কৰি লওঁ দুটা পিঁয়াজ সৰু সৰুকৈ চপ কৰি লৈছিলোঁ এইখিনি দি আছোঁ 3টা জলকীয়াও চপ কৰি লৈছিলোঁ সেইখিনি দি আছোঁ এতিয়া এইখিনি ভালদৰে অলপ মিক্স কৰি লওঁ এইখিনি এতিয়া মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম মই গল্ডেন ব্ৰাউন হোৱালৈ মই ফ্ৰাই কৰিম পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাত ইয়াতে আদা নহৰু পেষ্ট দিম এইখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি লওঁ কেঁচা গোন্ধটো যোৱালৈ এটা বিলাহীও চপ কৰি লৈছিলোঁ সেইখিনিও দি আছোঁ এতিয়া ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দি আছোঁ হালধি 1 চামুচ দি আছোঁ জিৰা পাউডাৰ 1 চামুচ দি আছোঁ ধনিয়া পাউডাৰ 1 চামুচ দি আছোঁ কিচেন কিং মছলা অলপ দি আছোঁ এইখিনি এতিয়া মই মিক্স কৰিম আৰু অলপ পানীও দি ল'ম তেতিয়া মছলাটো জ্বলি নাযায় বিলাহীখিনিও মেল্ট হৈ যাব আৰু একদম পেষ্ট টাইপ বনালৈ আমি ফ্ৰাই কৰিম এইখিনি এতিয়া পেষ্ট হ'বলৈ দিম এতিয়া ঢাকনিৰে এইখিনি ঢাকি দিম এইখিনি এতিয়া পিঁয়াজ বিলাহী মিক্সাৰটো ভালকৈ গলিবলৈ দিম আৰু তেতিয়ালৈ ঢাকনিখন দি থ'ম 5 মিনিটমান থ'ম আমি 5 মিনিট হৈ গৈছে এতিয়া ঢাকনিখন গুচাই চাওঁ মছলাটো বহুত ধুনীয়াকৈ পেষ্ট বনি গৈছে ইয়াতে মই এতিয়া 2 চামুচ দৈ দিম দৈ দিয়াৰ টাইমত ফ্লেমটো ল' কৰি লৈছোঁ এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম বহুত ধুনীয়াকৈ মছলা কালাৰটো আহিছে
এইখিনি এতিয়া অলপ পানী দি আছোঁ। গ্ৰেভিটো আমি ঠিকে বনাম, যিহেতু মছলা গ্ৰেভি বনাই আছোঁ, সেইকাৰণে পানীটো বেছি দিয়া নাই। কণীখিনি যে ফ্ৰাই কৰি লৈছিলোঁ, এতিয়া সেইকেইটা ইয়াতে দি আছোঁ। এইখিনি এতিয়া মিক্স কৰি দিম আৰু মিডিয়াম ফ্লেমত উতলিব দিম। এতিয়া আমি ঢাকনি নলগাওঁ আৰু 5 মিনিটমান এনেই উতলিব দিম। এইখিনি এতিয়া আধা চামুচ গৰম মছলা দি আছোঁ, এইটো আমাৰ ফাইনেল আৰু। ভালদৰে লৰাই দিছোঁ। এইখিনি আৰু 2-3 মিনিট উতলিব দিম, তাৰপিছত আমাৰ এগ মছলা ৰেডি হৈ যাব। এইখিনিতে মই কাচুৰি মেথি দি আছোঁ। আমাৰ আজি স্পেচিয়েল এগ মছলাটো ৰেডি হৈ গৈছে। এতিয়া এইটো গেছটো অফ কৰি আছোঁ। এয়া আজি হাজবেণ্ডে বনোৱা স্পেচিয়েল এগ মছলা গ্ৰেভি খাবৰ বাবে ৰেডি হৈ গৈছে। খাবলৈ খুবেই ভাল হৈছিল। আপোনালোকেও এনেকৈ বনাই খাব পাৰে যদি এতিয়ালৈকে খোৱা নাই। যদি আজিৰ ৰেচিপিটো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা নকৰাকৈ নাযাব। লগতে শ্বেয়াৰ কৰক বেলেগৰ লগত আৰু কমেণ্ট কৰি জনাওক আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।